হাই ফ্ৰেণ্ডছ, গুড ইভিনিং। কি খবৰ? আশা কৰিছোঁ আপোনালোকৰ ভাল আৰু মোৰো ভালে। তো আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। কথাটো হ'ল যে ফাইনেলি আমাৰ কি হৈছে জানেনে? 10K ছাবস্ক্ৰাইব কমপ্লিট হৈ গৈছে। চ' আই এম চ' হেপী ফ্ৰেণ্ডছ। থেংক ইউ চ' মাছ ইমানখিনি ছাপোৰ্ট কৰি দিয়াৰ বাবে। আপোনালোকৰ অমূল্য সময়খিনি মোলৈ আগবঢ়াবৰ কাৰণে বহুত বেছি থেংক ইউ। যেতিয়া আছোঁ মই ডাবৰিৰ মাজত, মানে একদম ফাকত আহিছোঁ একদম ঘৰৰ পৰা দূৰত আহিছোঁ, যাতে একদম চিঞৰি আপোনালোকৰ মাজত মনৰ কথাবোৰ শ্বেয়াৰ কৰি দিব পাৰোঁ। চ' থেংক ইউ চ' মাছ। আৰু আশা কৰিছোঁ আগলৈও আপোনালোকে এনেদৰে মৰম ভাল পাবৰ মোলৈ আগবঢ়াব। আৰু এটা ভাল খবৰ যে মই ফাইনেলি ইউটিউব চেনেল এটা খুলিছোঁ, আৰু সেয়া হৈছে পাহিজ ব্লগ। চ' আপোনালোকে যদি মোক ব্লগ ভিডিঅ'ত চাব বিচাৰে, এয়া চাওক এয়া কুকুৰা অৰিঅ' আমাৰ একদম চৰি ডিষ্টাৰ্ব কৰিলে। মই আহিছোঁ না ডাবৰিৰ মাজত, ইহঁতেও আহিছে। মই যে ইয়াতে আহিছোঁ, ইহঁতেও আহিছে। চ' কি কৈ আছিলোঁ? মই ইউটিউব চেনেল এটা খুলিছোঁ পাহিজ ব্লগ। যদি আপোনালোকে মোক ব্লগ ভিডিঅ'ত চাব বিচাৰে দেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই লিংকটো ইয়াত তলত দি দিম। আৰু আপোনালোকে যদি মোক ইনষ্টাত চাব বিচাৰে, তো ইনষ্টা আই ডি হৈছে মোৰ পাহিৰয় 01। আপোনালোকে সোনকালে যাওক আৰু মোৰ ইনষ্টা আই ডিটো ফ'ল' কৰি দিয়ক। চ' থেংক ইউ চ' মাছ। লাষ্টত কি ক'ম, থেংক ইউ চ' মাছ অন্তৰৰ পৰা বহুত বেছি থেংক ইউ। আৰু সেইফালে যুঁজি আছে ইহঁতে, একদম ডিষ্টাৰ্ব কৰি আছে। আৰে ঘৰত যোৱা, একদম ডিষ্টাৰ্ব কৰি আছে। মই একদম ঘৰৰ পৰা ইয়াতে আহিলোঁ, ভালকৈ কথা ক'ম। কি যে হ'ব, ইহঁতেও আহিছে, পিছে আহিছে ইহঁতেও, একদম দুষ্ট। চ' থেংক ইউ চ' মাছ ইমানখিনি মৰম দিয়াৰ বাবে। আগলৈও এনেকুৱা মৰম আগবঢ়াব মোলৈ। চ' থেংক ইউ চ' মাছ ফ্ৰেণ্ডছ, বাই টাটা, জয় আই অসম, টাটা ফ্ৰেণ্ডছ, টাটা। আজি আমাৰ মাইনাৰ বাৰ্থডে। চ' বাৰ্থডে ভিডিঅ'টো কালি নাইবা পৰহি মই আপলোড কৰিম মোৰ পাহিজ ব্লগ চেনেলটোত। চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব ল'ব, তেনেহ'লে মোৰ নেক্সট ব্লগবোৰ আপোনালোকে চাব পাৰিব। ত' বাই ফ্ৰেণ্ডছ, বাই।